নমস্কাৰ হয় নমস্কাৰ মই মনজিতৰ পৰা আপোনাক কিদৰে সহায় কৰিব পাৰোঁ হয় মই আয়ুষ্মান ভাৰতৰ এই কাৰ্ডখন হোল্ডাৰ হয় মই হৃদৰোগত আক্ৰান্ত এতিয়া মই এই কাৰ্ডখনৰ সুবিধাসমূহ কেনেদৰে গ্ৰহণ কৰিব পাৰিম আপুনি ফাৰ্ষ্ট টাইম অপিডিত দেখুৱাব লাগিব অপিডিত দেখুৱাৰ পিছত ডক্টৰে ক'ব মানে এই কাৰ্ডখনৰ বেমাৰত অন্তৰ্ভুক্ত হৈছে তেতিয়া আপুনি ভৰ্তি হ'ব ভৰ্তি হোৱাৰ পিছত আপোনাৰ নেক্সট প্ৰচেছটো আমাৰ ইমাৰ্জেঞ্চি কাউণ্টাৰত পাই যাব ধন্যবাদ ধন্যবাদ নমস্কাৰ মই আপোনালোকৰ বাহিৰৰ সহায়ক কেন্দ্ৰৰ পৰা আহিছোঁ এইখন মোৰ কাৰ্ড আয়ুষ্মান ভাৰতৰ এই কাৰ্ডখন মোৰ আছে এতিয়া এই কাৰ্ডখনৰ জৰিয়তে মই ক'ত গ'লে কেনেধৰণে সুবিধাবিলাক ঠিক আছে মই এখন ফৰ্ম দি আছোঁ আপোনাক বেমাৰ কি হৈছে আপোনাৰ মোৰ হৃদৰোগ আছে হৃদৰোগৰ অসুখ আছে অলপ মই ক'ত যাব লাগিব মানে মই ইয়াৰ পৰা এখন ফৰ্ম দিম হয় তাৰপিছত কৈ আছোঁ ফৰ্মখন ফিল আপ কৰি দিলোঁ আপোনাক মানে এই কাউণ্টাৰ যে আছে সেইটো দেখিছে আপুনি হয় এই কাউণ্টাৰটোত আপুনি ফৰ্মখন ফিল আপ কৰিবলৈ জমা দিব ধন্যবাদ নমস্কাৰ এখন ফৰ্ম কাৰ্ডখন চাই দিয়ক কি নাম আপোনাৰ মোৰ আজিউদ্দিন আহমেদ আইজুদ্দিন আহমেদ বেমাৰ কি হৈছে হাৰ্টৰ প্ৰব্লেম আচ্ছা এই কাৰ্ডখন থাকিলে আমাৰ এই হস্পিটেলত আপোনাৰ বেমাৰৰ বিনামূলীয়া চিকিৎসা হ'ব আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে এতিয়া এটা কাম কৰক এই যে হস্পিটেল আৰোগ্য মিত্ৰ আপুনি তেওঁলোকৰ ওচৰত যাওক তেওঁলোকে বুজাই দিব আপোনাক নমস্কাৰ নমস্কাৰ নেক্সট ৰিপৰ্টখিনি আনিছে নে আপুনি দিয়কচোন এইখিনি লওকচোন আপোনাৰ এই কাগজখনৰ পৰা এতিয়া আপুনি গোটেইখিনি ট্ৰিটমেণ্ট ফ্ৰীত পাব গতিকে এইখন কাগজৰ পৰা আপুনি পেচমেকাৰটো ফ্ৰী পাব আপুনি চিন্তা কৰিব নালাগে আৰু যদি কিবা অসুবিধা হয় আপোনাৰ মোৰ ওচৰত আহিব Sir, ECG report. আপোনাৰ পেচমেকাৰ লগাব লাগিব Sir, চিন্তাৰ কিবা কাৰণ আছে নেকি? চিন্তা কৰিবলৈ একো নাই আপুনি পেচমেকাৰ লগোৱাৰ পিছত আপুনি সুস্থ জীৱন যাপন কৰিব পাৰিব Sir, কাম বনবোৰ কৰিব পৰা যাব। কাম নিশ্চয় কৰিব পাৰিব Sir, Sir, এনে খৰচ পাতি কিমান হ'ব বাৰু? আপোনাৰ কিবা গভৰ্ণমেণ্ট কাগজ আছে নেকি বা কাৰ্ড আছে নেকি হয় ছাৰ মোৰ আয়ুষ্মান ভাৰতৰ অধীনত এখন কাৰ্ড আছে ছাৰ এইখন কাৰ্ডেৰে আপুনি নিশ্চিন্ত থাকক এইখন কাৰ্ডৰ সহায়ত আপুনি আমাৰ হস্পিটেলত বিনামূলীয়া চিকিৎসা পাব প্ৰথমতে ভৰ্তি হৈ লওক তাৰপিছত আপোনাৰ গোটেই চিকিৎসা আমাৰ হস্পিটেলৰ ফালৰ পৰা বিনামূলীয়াকৈ হ'ব ধন্যবাদ ছাৰ আপুনি এতিয়া টেনশ্যন ল'ব নালাগে আপুনি আগতকৈ যথেষ্ট সুস্থ আৰু আমি ভাবিছোঁ আপোনাক 2 এদিনতে আমি ইয়াৰ পৰা ডিছচাৰ্জ দিম আপোনাক ঠিক আছে আৰু ডিছচাৰ্জ দিয়াৰ পিছত আমাৰ হস্পিটেল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আপোনাক কিছুমান মেডিচিন দিয়া হ'ব বিনামূল্যে আৰু সেই মেডিচিনবোৰ খালে আপুনি আৰোগ্য হৈ যাব এইটো আপোনাক আমাৰ হস্পিটেলৰ ফালৰ পৰা বিনামূলীয়াকৈ যোগান ধৰা হৈছে ঠিক আছে চিন্তা কৰিব নালাগে ভাল হৈ যাব আজি দীৰ্ঘদিন ধৰি মই হৃদৰোগত আক্ৰান্ত আছিলোঁ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মোৰ হাৰ্টৰ পেচমেকাৰ অপাৰেশ্যন হয় ইয়াত এটা পেচমেকাৰ সুকলমে বহুৱাই আৰু এই সম্পূৰ্ণ চিকিৎসা মই সমূলি বিনামূলীয়াকৈ লাভ কৰিছোঁ ইয়াৰ বাবে মই অসম চৰকাৰ তথা ভাৰত চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে মোক এটা নতুন জীৱন দান কৰিলে অপাৰেশ্যনৰ পাছত মোক হস্পিটেল কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ ঔষধ আগবঢ়াইছে আৰু ইয়াৰ বাবে মই হস্পিটেল কৰ্তৃপক্ষ তথা অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে মোক এটা নতুন জীৱন দান কৰিলে তেওঁলোকৰ এই অৱদান মই কেতিয়াও পাহৰিব নোৱাৰিম ধন্যবাদ
আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বহুতকেইটা কঠিন ৰোগৰ চিকিৎসা চৰকাৰী আৰু বেচৰকাৰী হস্পিটেলত বিনামূলীয়া কৰা হৈছে আৰু এই কাৰ্ডখনৰ যোগেৰে যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ তেওঁলোকে এই চিকিৎসা বিনামূলীয়াকৈ পাব। আপোনালোকে লাভ কৰিব উন্নত চিকিৎসা সেৱা লাভৰ বাবে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত চিকিৎসা ব্যয়। চিকিৎসা সেৱা লাভ আপোনাৰ অধিকাৰ। এয়া আমাৰ সংকল্প, আমাৰ অংগীকাৰ। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা। সবিশেষ জানিবৰ বাবে ওচৰতে থকা জিলা তথ্য কেন্দ্ৰ অথবা বিনামূলীয়া ফোন নম্বৰ 1800 102748 নম্বৰত যোগাযোগ কৰক।